नमस्कार थोड़ा अभिजित दास आणि प्राणिक गौरव विभागातील छात्र মই সামাজিক মাধ্যমৰ ব্যৱহাৰ কৰাৰ বিষয়ে ভাল ফলাফল প্ৰকাশ কৰিছো যে সামাজিক মাধ্যমৰ ব্যৱহাৰ বৰ্তমান সমাজত নতুন ব্যৱস্থা সামাজিক মাধ্যমৰ যোগেদি বহু শিশু তথা যুৱক যুৱতীয়ে নিজৰ প্ৰতিভা বিকাশ কৰাৰ বাবে সুযোগ পাইছে সামাজিক মাধ্যমৰ দ্বাৰা পৃথিৱীৰ লগতে বিশ্ব ব্ৰহ্মাণ্ডৰ কথা বৰ্তমানতে জানিবলৈ সুবিধা হৈছে সামাজিক মাধ্যমৰ ব্যৱহাৰৰ ফলত বহু নিবনুৱা সমস্যাৰ ধৰা যুৱক যুৱতীয়ে ভাল কৰ্মসংস্থাপনৰ বিজ্ঞাপনৰ যোগেদি ভাল কৰ্মসংস্থাপন পাইছে সামাজিক মাধ্যমৰ যোগেদি বহু মনোৰঞ্জনমূলক কথা বাৰ্তা আমি দেখিবলৈ পাওঁ আৰু যিটোৱে আমাৰ মনোৰঞ্জনত সহায় কৰে কেতিয়াবা মন বেয়া লাগি থাকে তেতিয়া আমি সামাজিক মাধ্যমত আহা ভাল লগা গানবোৰ শুনি আমাৰ নিজৰ কথাবোৰ দূৰ হয় আৰু বৰ্তমান সময়ত সামাজিক মাধ্যমৰ অভিনয় ক্ষেত্ৰখনলৈ বা সংগীত ক্ষেত্ৰখনলৈ যোৱা বহুত বেছি পৰিমাণে সহায় কৰে এইখিনি মই আজিৰ বক্তব্য সামৰণি মাৰিছোঁ নমস্কাৰ